নাই 2020 শান্তি চুক্তিৰ পিছত মদ ভাং জুৱা ড্ৰাগছ মানুহ সৰবৰাহ আৰু আন যিবিলাক মানে বেআইনী সমাজ বেআইনী কাৰ্যকলাপবিলাক যথেষ্ট তল পৰি গৈছিল। যোৱা 5টা বছৰত নিখিল বড়ো ছাত্ৰ সন্থাই বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ সমাজ সংস্কৰণ সমাজৰ বেআইনী কাৰ্যকলাপ ৰোধ কৰিবৰ কাৰণে জিৰ' টলাৰেঞ্চ লৈ পেলাই ড্ৰাগছ জুৱা মদ ভাংবিলাক আমি বন্ধ কৰিছোঁ। ইয়াত আমি বিভিন্ন স্তৰত নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক জিলা ইভেন কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰ্তাসকল বিভিন্ন প্ৰত্যাহ্বান মানে মুখামুখি হ'বলৈ বাধ্য হৈছোঁ। তৎসত্ত্বেও আমি এই ষ্টেপটো লৈ পেলাই আমি কমাইছিলোঁ। প্ৰশাসন জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক জনাওঁ অচিক জনাওঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি ভলুণ্টেৰিলি এই কাৰ্যবিলাক বন্ধ কৰিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলাই আহিছিলোঁ, যাৰ কাৰণে যথেষ্ট কম পৰিমাণ মানে এইটো মানে হৈ গৈছিল, মানে তল পৰি গৈছিল, নাইকিয়াই হৈ গৈছিল। এতিয়া দেখিছোঁ এই নিৰ্বাচনৰ পিছত যিহেতু দুৰ্গা পূজা হ'ল, এতিয়া লক্ষী পূজা চলি আছে, তো জুৱা মদ ভাং ড্ৰাগছ সমাজ বেআইনী কাৰ্যকলাপ এতিয়া বিটিআৰৰ 5টা জিলাত যোৱা 5টা বছৰতকৈ বা যোৱাটো দিনতকৈ মানে এতিয়া বেছিকৈ বৰ্ধিত হাৰত আমি দেখিবলৈ পাইছোঁ, যিটো আমাৰ সমাজ আমাৰ অঞ্চল জাতি জনগোষ্ঠীৰ কাৰণে মুঠেই ভাল সংকেত নহয়। আৰু ইয়াৰ কাৰণে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন আৰু বৰ্তমান নতুন যি চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি নতুন চৰকাৰ দায়বদ্ধতাৰে তেওঁলোকেও এইটো ৰোধ কৰিবৰ কাৰণে কাম কৰিব লাগে। আমি বিনম্ৰতাৰে আমি আহ্বান জনাইছোঁ আৰু প্ৰশাসনক কঠোৰ স্থিতি ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ।